guys, এইফালে মানে মই এতিয়া welcome back to my channel Smita Sharma. So আজি ভিডিওটো হল মানে মাই পিঠা বনাব আৰু মই মানে ভিডিওটো এতিয়া দেৰিকে ষ্টাৰ্ট কৰিছো কাৰণ মই মানে স্কুলত গৈছিলো আৰু স্কুলৰ পৰা আহি এতিয়া গা পা ধুলো আৰু গা পা ধুইকে একদম মানে ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু এতিয়া মানে মই ভাত খাও আৰু এতিয়া দেখিব পাৰিছে মানে 3:30 বাজিল তো 3টাত আহি গৈছিলো তো এতিয়া ভাতখিনি খাই লও তাৰ পিছত ভিডিওটোত কি হয় দেখাই আছো সো হেকলে ভিডিওটো চাই থাকিব আৰু গাইস মাই এইফালে পিঠা বনাই আছে তোক দেখাও নাৰিকলৰ পিঠা বনাই আছে এতিয়া তিলৰ পিঠা বনাবি নাৰিকলৰ পিঠা আজি না আজিটো এইকেইখন হল আৰু এইফালে আছে আৰু গাইস এইফালে মানে মই চাহ খাই আছো আৰু গেছ একদম তলত নামাই লৈ মানে পিঠা কৰি আছে এতিয়া গাইস এতিয়া মানে ইয়াত পিঠা বনাই আছে এইখন পিঠা বনাইছে আৰু এয়া মানে বনাই থৈছে আৰু এয়া মানে পুৱা ঘিলা পিঠা বনাইছিল এয়া আৰু এতিয়া মই চাহ খাই আছো তো গাইস এইফালে মানে মই এতিয়া তিলৰ পিঠা বনাই আছো আৰু গাইস মানে গেছটো তো তলত আছিল না তলৰ পৰা মানে ওপৰত লৈ আহিলো মানে গেছ শেষ হৈ গৈছিল তাৰ পিছত আৰু ওপৰত লৈ আহিলো এই গোটে তিলৰ পিঠা ময়ে বনালো তিলৰ পিঠা গোটেখিনি ময়ে বনাম কাকো বনাব নিদিও হা কি এতে মুখখান জম কৰি বনাও আজি হল নেক্সট ডে আৰু এতিয়া মানে মই স্কুলৰ পৰা আহি পালো আৰু এতিয়া মানে মই স্কুল যাব ৰেডি হলো সৰি টিউচনৰ পৰা আহি পালো আৰু এতিয়া স্কুল যাব ৰেডি হলো আৰু এতিয়া চাহ বনাই আছো মানে বহুত লেট হৈ গ'ল আহিবতে তো এতিয়া জলদি চাহখিনি বনাও খাও তাৰ পিছত আৰু স্কুলত যাও আৰু ভিডিওটো শেষলৈ চাই থাকিবা তো গাইস এইফালে মানে ঘিলা পিঠা বনাই আছে আৰু এয়া ভাজিব মানে থৈ দিছে এয়া এইকেইখন মানে হৈছে আৰু এইফালে মানে বেঙেনা ভাজি আছে আৰু এয়া ঘিলা পিঠা বনাই এনেকৈ লাৰু কৰি থৈ দিয়া হৈছে আৰু এয়া পনীৰ মানে আজি দুপৰীয়াৰ সাজত মানে পনীৰ আছে আৰু এয়া মিক্স ভাজি তো গাইস এতিয়া মানে কমলা টেঙা খাওঁ
গাইজ এতিয়া মানে মা আৰু মই নাৰিকলৰ লাড়ু বনাওঁ আৰু এয়া মানে মায়ে দুটামান বনালে আৰু এতিয়া ময়ো বনাবলৈ আৰম্ভ কৰোঁ আৰু গাইজ এয়া মায়ে বনাই আছে আৰু এইটো আহিলেই আৰু এই দুটাতো মহাৰাজা মহাৰাণী আছে আৰু এইটো এটা মহাৰাণী তো গাইজ এতিয়া মানে মই লাড়ু বনাই আছোঁ তো গাইজ এতিয়া চাহ খাওঁ তো গাইজ এতিয়া মানে কাপোৰ চাপোৰ জাপি আছোঁ মানে আজি ৰিলছ বনাইছিলোঁ সেইবাবে বহুত কাপোৰ হৈছে তো এইগিলাখান মানে এতিয়া জাপি আছোঁ সেয়া জাপিলোঁ আৰু এইখিনিও জাপি লওঁ আৰু তাৰপিছত মই যিহেতু বিহু ন তো বিহুৰ কাৰণে মানে অলপমান এইখিনি মানে চাফা কৰিম টেবুলখন অলপমান আৰু কাৰণ বহুত লেতেৰা হৈ গৈছে আৰু ইয়াৰ কাপোৰ চাপোৰ মেলি দিয়া আছে এইবিলাকো জাপিব লাগিব এক মূৰৰ পৰা এইবিলাক এতিয়া মানে চাফা কৰোঁ আৰু এতিয়া মানে মই টেবুলখন চাফা কৰি লওঁ মানে টাইম লেপছত আপোনালোকক অকণমান দেখুৱাম এইফালে দুটা লাইট দি দিছোঁ সেইবাবে যোনফালে ঘূৰিলেও মানে লাইটটো পৰি থাকে কাৰণ মানে বহুত লেতেৰা হৈ আছে ন সেইবাবে আৰু বিহু বুলি আৰু কৰোঁ আৰু চাফা আকৌ তো গাইজ এতিয়া মানে মই টেবুলখন চাফা কৰি আছোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বাই বাই Even when there's nothing, you always make up something. You know I try to pray for you. Even when we're touching.